वेलकम बैक टू माय यूट्यूब चैनल मैं मिनी अपना सकलोके मैं आंटी भिडिओ स्वागतम जानाइছো আৰু আজি আহিছো গুৱাহাটীৰ পৰা মানে আহিলো আহি পেলাই আহিছো জাগিৰোড ভন্টি ঘৰলে আৰু ইফালে আমাৰ ভন্টি আমি স্টাৰ তাহাঁতৰ পাছফালে আহিছো আৰু তাহাঁতৰ পাছফালে মানে বিল আছে সেয়ালে আহিছো মানে থাকিবলৈ বহুত ভাল দেই ইয়াত গুৱাহাটীতে মানে মই বহুত ভাল পাইছো ইয়াত কিন্তু গুৱাহাটী থাকি মানে বৰ কিবাহে লাগিছিলে মানুহে কয় গুৱাহাটী বহুত ভাল লাগে কিন্তু মোৰ অলপো ভাল নালাগিলে ফুৰিবলৈ মেলিবলৈ বহুত জেগা আছে হেতু হয় কিন্তু থাকি তাত অলপো ভাল নালাগে একদম এইটো সঁচা কথা দেই হ্যাঁ কোনোবা গুৱাহাটীৰ মানুহে যদি মোৰ ভিডিঅ'টো চাই তেতিয়া নকওঁ যোনটো সঁচা কথা সেইটোৱে কৈছোঁ বাৰু দেই আমাৰ মানে জেগা নিচিনা কেতিয়াও হ'ব নোৱাৰে আৰু এতিয়া পাছফালে তাত বিললৈ আহিছোঁ দেখাই দিছোঁ ৰ'ব সেই পৰিৱেশটো আৰু বেটা শুই আছে মানে ভাত পানী খাই মেলি শুলে তাক খুৱাই দিলোঁ আৰু আমি আহিছোঁ আৰু ইমান ধুনীয়া লাগিছে দেখিবলৈ হা আৰু আমি এতিয়া এপা ভন্টিহঁতৰ মানে পাছফালে বিলৰ পাৰলৈ আহি আছো আৰু ইহঁতৰ ইয়াত মানে পানী হ'লে একদম তাহাঁতৰ ঘৰৰ পাছফালৰ চোতাললৈকে উঠি থাকে আৰু এতিয়া মানে অলপ হৈছে আৰু এইবোৰ আগতে খেতি কৰিছিলে এতিয়া দেখিছে গোটেই পানী হৈ গ'ল আৰু ইয়াত মানে মাছ বহুত ওলায় আৰু আমাৰ মিষ্টাৰে দেখিছে তে লুকি ডেন্স পুৰা দিছে আৰু ইয়াত আহি মোৰ মাছ আছে দেই মানে এদিনতে যেন বহুত চিনাকি নিচিনা তেনেকুৱা অনুভৱ হৈছে ইমান ধুনীয়া লাগিছে এইফালে আপোনালোকে মন কৰিছে নে নাজানো এইফালে হৈছে এখন মানে ৰিজাৰ্ভ বুলি কৈছে ৰিজাৰ্ভ আছে বোলে আৰু এইফালে দিছে গোটেই পাহাৰ চাহাৰ কি এটা ধুনীয়া পৰিৱেশ মোৰ মানে নেটটো অলপ প্ৰব্লেম হৈছে তাত মানে নেটৱৰ্কৰ বহুত প্ৰব্লেম হয় সেইটো কাৰণে ভিডিঅ'টো এনেকৈ অলপ লাগি ধৰিছে সেইবাবে আপোনালোকে মোক ক্ষমা কৰি দিব পাৰিলে আৰু ভিডিঅ'টো স্কিপ নকৰি একেবাৰে আৰু আমাৰ বেটা শুই আছিলে দেই মানে অলপ ভাগৰ জোগৰ অহাৰ কাৰণে তাক অলপ শুৱাই থৈছিলোঁ আৰু মানে আমাৰ জোঁৱাই এজনে গৈ পেলাই তাক উঠাই লৈ আহিলে আৰু সি মানে নাৱত উঠিবলৈ পাই বহুত ভাল পাইছে মানে ফাৰ্ষ্ট টাইম উঠিছে মানে এনেকুৱা নাৱত আৰু তাৰ মানে মনটো বহুত ফূৰ্তি আছে আৰু এইবোৰ চবচোন ইয়াত হেনো আগতে মানে ভণ্টিহঁতে মানে ইয়াতলৈ খেতি কৰিছিলে আৰু ইমান দ মানে মোৰ দেখিয়ে ভয় লাগি গৈছে দেই ইয়াত পৰি সিহঁতে কেনেকৈ খেতি কৰিছিলে আৰু দেখিছে ইপাৰ পৰা সিপাৰ মানে নেদেখিয়ে ইমান ডাঙৰ ফিচাৰী আমাৰ হাবিখনৰ ইফালে ঘৰটো পানীখিনি বৰ ধুনীয়া পানীখিনি বৰ ধুনীয়া আৰু আমি আহি পেলাই ইয়াত অলপ ফুৰিলোঁ আৰু মানে ফিচাৰীৰ পাৰে আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই